কাটি দিছে 1 কেজি 9 কেজি চাউলহে পাওঁ আৰু ল'ৰা ছোৱালী 3টা আছে কিটা ভাত নাখায় এটো কি কোন জায়গা পকা এটো ল্যান্ডটোৰ নাম এইটো সুনেনিজান টিংবস্তি এইটো কপাটিটো কি নাম হেটো ক'ব নোৱাৰো ইমানকে কিন্তু কথাটো এনেকা হৈছে এই ভগীৰত দাদাই পইচা লৈছে ডকুমেন্টছ লৈছে তাৰ পিছত নাম কিটা ভৰাই দিম বুলি ক'লে তাৰ পিছত আজি 10 মাহ হৈ গৈছে আজি পৰা নামটো আহা নাই আৰু হুদিলা মানে কি কয় অফিস বন আছে অফিসটো খুলিলে মানে আমি নামটো ভৰাই দিম যতে লগ পাও ততে হুদিও তেতিয়া কয় অফিসটো খুলিলে নামটো ভৰাই দিম এমান দিন কেলে লাগিব লাগে ইলেকশন আহিলে কি কাৰণ লৈছে পইচা কি কাৰণে লৈছে আপ ডাউন কাৰণে বুকাজানৰ পৰা যাবলৈ কাৰণে আহিবলৈ কাৰণে তেল খৰচ কৰে এজনৰ 200 কৰি লৈছে 600 কৰি লৈছে আৰু মানুহ গৰাকী দিনে 1000 টকা লৈছে আপোনালোকে চাউল পায় নাপায় আমি পাওঁ আমি অকল আমাৰ ঘৰৰ মানুহটো মই 9 কেজি চাউল পাওঁ 9 কেজি চাউল আমি আছো 5 জন মানুহ কিন্তু নামটো আজি পৰা আহাই নাই ল'ৰা ছোৱালী ডাঙৰ দীঘল হৈ গ'ল এতিয়া মিটিক দিব হৈ গ'ল এতিয়া 16 বছৰে চলিছে ডাঙৰ ছোৱালীজনী এতিয়ালৈকে নাম নাই আৰু এই ডকুমেন্টছ আধাৰ কাৰ্ড স্কুল সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট বিচাৰি থাকে জমা দি থাকো আজি পৰা নামে নাই কেলে এনেকা হ'ব লাগে পইচাটো লোৱা কিমান হ'ল পইচাটো লোৱা অক্টোবৰ এতিয়া 10 মাহে হ'ব কিমান লৈছিল 200 কে 600 টকা লৈছে 600 টকা লৈছে প্ৰত্যেক মেম্বাৰৰ সব লৈছে এই দাদাৰখিনি লৈছে এই ভগীৰত দাদাই লৈছে সেইটো আমি মানি নলওঁ পইচাটো আপুনি যদি কামটো কৰি দিয়ে আমাক পইচাটো নালাগে দিব লাগিব তেতিয়া আমি তেতিয়া মানি নলওঁ মোৰ বৰ্তমান 6 জন মানুহ আছো 6 জন মানুহ ভিতৰত এজনহে মানুহ চাউল পাওঁ এতিয়া বাকি মোৰ স্বামী নাপায় মোৰ শহুৰপুৰা নাপায় মোৰ ছোৱালীকেইটা নাপায় 3টা আছে তেখেতসকলৰ মানে চাউলৰ নামেই নাই নাম নাথাকাৰ কাৰণে মই এতিয়ালৈকে বৰ্তমান আয়ুষ্মান কাৰ্ড বনাব পৰা নাই আৰু যিসকলৰ নাম নাই সেইসকলৰ মানে মই 5 জনৰ পুৰা সম্পূৰ্ণ নাম ডকুমেন্টছ দিছিলো নাম ভৰাবৰ কাৰণে তাৰ পিছত তাৰ লগত মোক 1000 টকা বিচাৰিলে মই 1000 পইচা দিলো তাৰ পিছত এতিয়া 10 মাহ হ'বলৈ হ'ল এতিয়ালৈকে বৰ্তমান নাম অহা নাই মোৰ ল'ৰা ছোৱালীৰ চাউল মই এতিয়া 5 কেজি পাওঁ অকল হৰিয়া আগতে মই পাওঁ 35 চাউল এতিয়া মই 5 কেজি চাউল পাওঁ মোৰ চাউল কাৰ্ডখন এৱাই আছিলে এৱাইৰ পৰা মই এতিয়া 5 কেজি চাউল পাওঁ কি কাৰণে কাটিছে মানে এইটো কৈছে যে এতিয়া আধাৰ লিংক হোৱা নাই কাৰণে বৰ্তমান আপোনাৰ চাউল কাটা হৈছিল পইচা মোৰ ওচৰৰ পৰা 1000 লৈছিলে 5 জনৰ কাৰণে এজনৰ 200 টকাকে 1000 লৈছিলে এতিয়া পইচা লোৱা 10 মাহ হ'বলৈ হ'ল মোৰ আপোনালোকে অফিসৰ লগত যোগাযোগ বুকাজানত কৰা নাই আমি এইটো চিলনজান লেন্সত আহিছিলো তাতে জমা দিছিলো ভগীৰত দাক তেখেতে ক'লে যে জানুৱাৰী মাহৰ পৰা চাউল পাই যাব আপোনালোকে জানুৱাৰী মাহ এতিয়া শেষ হৈ গ'ল মোৰ নতুন বছৰ হুমাই শেষ হৈ গ'ল এতিয়া বৰ্তমান 10 মাহ হুমাবলৈ হ'ল মই অহা মাহতো যদি চাউল ল'বলৈ আহোঁ মই 5 কেজি চাউল পাম সেইকাৰণে যে আমাৰ যেনেকুৱা ডকুমেন্ট সম্পূৰ্ণ লৈছিলে জেৰক্স কৰি আনি দিছিলো আমি সকলো সেই কামকেইটা যদি আমাক ভালকৈ কৰি দিয়ে তেতিয়া আমাৰ কাৰণে বহুত ভাল হ'ব কেলে মই এতিয়া আয়ুষ্মান বনাব লাগিব মোৰ ছোৱালীৰ 15 বছৰ হ'ল তেখেতৰ আয়ুষ্মান বনাব পৰা নাই মোৰ স্বামীৰ আয়ুষ্মান বনাব পৰা নাই মোৰ অৰুবুঢ়াৰ আয়ুষ্মান বনাব পৰা নাই মোৰ অৰুবুঢ়া এনেও বেমাৰী তাৰ কাৰণে মই মেডিকেলত দৌৰি থাকোঁ মোৰ স্বামী দুবাৰ এক্সিডেণ্ট হ'ল তেখেতৰ কাৰণে আয়ুষ্মান নাই কাৰণে মোৰ বহুত অসুবিধা হৈছে মই বহুত পইচা ভৰিবলগীয়া হৈছে সেইকাৰণে মই কৈছোঁ যে মোৰ তেওঁলোকে কৈছে ঠিকে মই পইচা লোৱা নাই পইচা আপুনি 600 টকা 200 টকা এনেকৈ প্ৰত্যেক আৰু এতিয়া 8 মাহ হৈ গ'ল বোলে পইচা কালেকশ্যন কৰা কি কাৰণে লৈছিলে পইচা লোৱা নাই তেওঁলোকে খালি কৈছোঁ তেওঁলোকক আমি কৈছোঁ যে নিজে যাওক তাত কিছুমান আপোনালোকৰ খৰচ হ'ব তাত এই কিবাৰ পৰা লিখাব লাগে কিছুমান ফিজ এটা ল'ব পাৰে সেইকাৰণে নিজে যাওক তেওঁলোকে কৈছে যে আমি নাযাওঁ আপুনি জমা লৈ লওক মই দিম আমি দিম পইচা কিবা খৰচটো অহা যোৱা যিটো হয় খৰচ আমি দিম আৰু মই যেতিয়া যাওঁ তেতিয়াহে লৈ যাম সেইটো পইচা মানে তাত লিখাবলৈ তাত এপ্লিকেশ্যন লিখাব লাগে সেই লিখা ফিজটো দিব লাগে সেইটো তৰণি লৈ লিখাই সেইটো ক'ব নোৱাৰোঁ কিমানকৈ ল'ব কি ক'লে কালেকশ্যনটো কৰা নাই নহয় তেওঁলোকে কৈছে ক'ব পাৰে খালি কৈছে আপুনি কৰি দিয়ক কামটো কৰাই যদি আহে
নাই নাই ৰ'ব আপোনালোকৰ অভিযোগ আমি গম পাই আছো। আমি খালি আগতে এবাৰ আহিছিলো, অভিযোগ যথেষ্ট আছে এই শ্ৰীলংকাৰ লেম্পছৰ। ইয়াত কোন জড়িত হৈ আছে কওকচোন কথাখিনি। জড়িত মানে কোনটো মানে এই মানে গোটেই শ্ৰীলংকাৰ লেম্পছত যে দুৰ্নীতি কৰি আছে, গোটেইখিনি যে চাউল কমকে দিয়ে, চাউল মাৰে বা দুখীয়াৰ ৰাইজে যিকেইটা মানে চৰকাৰী চাউল পায়, সেই চাউলকেইটাও তাৰ পৰা আপোনালোকে গাইড কৰি দিয়ে। প্লাছ পইচা কালেকশ্যন অকল আপোনালোকৰ নহয়, বহুত মানুহে অভিযোগ কৰি আছে পইচা কালেকশ্যন কৰে বুলি, পইচা লয় বুলি কয়। পইচা কিহৰ কাৰণে পইচা লয়? পইচা লোৱাটো অভিযোগটো কেনেকুৱা আহিলে মই সেইটো কৈছোঁ। লৈছে কাৰণে ক'ব পাৰে ঠিক আছে, তেওঁলোকে কৈছে ঠিক আছে মানি লৈছোঁ, কিন্তু মই লৈছোঁ বুলি কেনেকুৱা ক'ব? নহয়, এতিয়া কথা হ'ল কি আপোনালোকে হ'লেও মাৰি লওঁ বুলিয়েতো ক'ব, কিন্তু এজন মানুহৰ অভিযোগ হ'লে মানি ল'ম, কিন্তু বহুত মানুহে আমাৰ ওচৰত অভিযোগ কৰি আছে এতিয়া পইচা লয়। আপোনালোক আহকচোন আৰু ইয়াত পইচা কালেকশ্যন হয়, পইচা লয়। কি কাৰণে পইচাবিলাক লয় এতিয়া আমি বুজি পোৱা নাই, জনাই দিয়কচোন। পইচা নোলোৱাটো তেওঁলোকৰ ৰ'ব কথাটো তেওঁলোকে কৈছে কি ঠিক আছে আপোনালোক এইটো এইখিনি কৰক, মই নিজে যাবলৈ কৈছোঁ। মই বাৰে বাৰে একেটাই কথা কৈ আছোঁ যে আপোনালোকে নিজে যাওক। তেওঁলোকে কৈছে আমি যোৱাটো অসুবিধা হ'ব, আপুনি কামটো কৰি দিয়ক, কৰাৰ পিছত তাৰ বিনিময় অহা যোৱা যিটো খৰচ হয় তাৰ বিনিময়ত আমি অহা যোৱা খৰচটো আমি দিম। কথা সেইটোহে। কামটো কৰা নাই যে পইচা লৈ পেলাই কামটো কৰা নাই যে পইচা লোৱা কথাটো কেলে কৈ আছে বাৰে বাৰে? তেওঁলোকে অভিযোগ কৰিছে। ৰ'ব ঠিক আছে, আপোনালোক এগৰাকী কৰিলে বেলেগ কথা। আজি বহুত মানুহে অভিযোগ কৰিছে, আজিৰ কথা নহয়, বহুত দিনৰ পৰা অভিযোগ পাই আহিছোঁ। বহুত মানুহে আমাক কৈ থাকে, আপোনালোক আহকচোন শ্ৰীলংকানত এনেকৈ পইচা লয়।